কৃষ্ণ যদু বাপ নায়ক বাপ কৃষ্ণ 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 এইপিনে কোন আছিলে কৃষ্ণ 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 এ লাগি আছো দেই এইপিনে কৃষ্ণ কৃষ্ণ জয় শংকৰ কৃষ্ণ 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 বান্ধি আছো তিল আহি আছো বিল লম্বু বাপ কৃষ্ণ কৃষ্ণ আহি আছে আহি কাটি আছো তিল বান্ধি আছো তিল আহি আমি আৰু কি হয় এনেকুৱা দুখীয়া মানুহ এনেকুৱা তিল কাটি কিনে আমি নামঘৰ নামঘৰটো বনাব লাগে আমাৰ বাপে জানে না কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ পৰম শ্ৰদ্ধাৰ বাপ আই সমস্ত আজি আমি ৰামৰূপৰ প্ৰাথমিক শাখাৰ পুনৰবাৰ শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ কাৰণে আগবাঢ়িছোঁ আমাৰ বয়োজ্যেষ্ঠ প্ৰাথমিক শাখাৰ বয়োজ্যেষ্ঠ বাপ আইসকলেও এনেদৰে তিল কাটাত ব্যস্ত হৈছে কিছু সংখ্যকে তিল কাটিছে আৰু আধা অংশ কাটিছে আধা অংশ তিল বান্ধি পেলাই থিয় কৰি গৈছে এয়া আমাৰ বয়োজ্যেষ্ঠ আইসকলেও তিল কাটাত ব্যস্ত চাওক আমাৰ টকা পইচা নাই যে গতিকে তিল কাটি আমি বিভিন্ন কামত আমি লগাওঁ এইপিনে আমাৰ আইতা এজনী চাওক কৃষ্ণ এইপিনে কোন জানো কৃষ্ণ কেনেকৈ লাগিছে তিল কাটি ভাল লাগিছেনে ভাল লাগিছে আইতা আপুনি আহিছে কৃষ্ণ বহুত ভাল কৰিছে দেই ভাগ্য আপোনালোকৰ অঁ এয়া আমাৰ আইসকলে কাটিছে তিল কাটাত ব্যস্ত হৈ আছে লাইল নাইনকৈ আমাৰ আইগৰাকীৰ পৰা আকৌ পিন্ধাটো চাওক আকৌ ভিতৰে ভিতৰে মানুহ আছে দেই তিল কাটাত ব্যস্ত হৈ আছে অকণমান বহি দিলে নেকি ভাগৰ লাগিছে ন দিয়ক একো নহয় ভালেই হৈছে বাৰু কণ্টেক্ট ৰেষ্ট লওক ঐ সভাপতি বাপ ভিতৰত আছে নেকি ভাল কৰিছে দেই আপুনি অকণমান আগবাঢ়িছে মানে কৃষ্ণ এই আমাৰ আইসকল যথেষ্ট সংখ্যক ইয়াত মানে একদম আৰু ব্যস্ত হৈ আছে ঢেৰ আছেচোন ইয়াত বা 50-52জন মান আহিছে মানে আমাৰ ইয়াত যুৱতী কেইজনীমানো আছে এইপিনে চোৱা নাই বাৰু এইপিনে চাবলৈ নহয় যে এয়াই আৰু কৃষ্ণ আমাৰ বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচীত বিশেষকৈ টকা পইচা প্ৰয়োজন হয় গতিকে আমি এনেদৰে তিল কাটি মাহ উঘালি টকা পইচা সংগ্ৰহ কৰি গুৰুগৃহৰ লগতে বিভিন্ন সময়ত আমি টকা পইচাবোৰ ব্যৱহাৰ কৰি আহিছোঁ আজিও এনেদৰে তৃতীয়বাৰৰ কাৰণে আজি ব্যৱস্থা কৰা হ'ল কৃষ্ণ